আমাৰ ফাইনেল ইলেক্টৰেল ৰোলছ পাব্লিকেশ্যন হৈ গৈছে। কোকৰাঝাৰ জিলাৰ তিনিওটা সমষ্টিৰ হৈছে। মই DO হিচাপে 30 কোকৰাঝাৰ ইষ্টৰ জাষ্ট চাৰ্টিফিকেটখন আমি দিছোঁ আৰু ফাইনেল ৰোল পাব্লিকেশ্যনৰ পিছত বৰ্তমানৰ আমাৰ স্থিতি হৈছে টোটেল ইলেক্টৰ্ছ আমাৰ ড্ৰাফ্ট ৰোলত আছিলে 186,117, মেল 91,906, ফিমেল 94,211। এইটো আছিলে ড্ৰাফ্ট ৰোলৰ সময়ত। সেই সময়টো এখন প্ৰেছ মিট আমি কৰিছিলোঁ আৰু এতিয়া আমাৰ ফাইনেল ৰোল পাব্লিকেশ্যনৰ পিছত আমাৰ টোটেল ইলেক্টৰ্ছ হৈছে 186,640, মেল 91,945 আৰু ফিমেল 94,695। টোটেল এডিশ্যন আমাৰ হৈছে 5,338। এইটো মই কৈ আছোঁ 30 কোকৰাঝাৰ ইষ্ট সমষ্টিৰ কাৰণে। আৰু টোটেল ডিলিশ্যন হৈছে 5,008। আমাৰ কিছু এবচেণ্ট, শ্বিফটেড আৰু ডেড ASD ভোটাৰ্ছ যিসকল কয় সেইখিনি ডিলিশ্যন প্ৰচেছটো কমপ্লিট হোৱা নাছিলে। এইবাৰ আমি খুব নিয়াৰিকৈ চাই পেলাই ডিলিশ্যনটো কমপ্লিট কৰিছোঁ। সেইকাৰণে আমাৰ টোটেল ডিলিশ্যন 2.69% হৈ গৈছে। আৰু নেট এডিশ্যন আমাৰ এটা কথা জনাবলৈ পাই সুখী হৈছোঁ যে নাম্বাৰ অফ ফিমেল ইলেক্টৰ্ছ বহুত বাঢ়িছে। 484 নাম্বাৰ্ছ অফ ফিমেল আৰু 39 নাম্বাৰ্ছ অফ মেল ইলেক্টৰ্ছ নেট এডিশ্যন হৈছে। দিছ ইজ vis-a-vis দ্য ড্ৰাফ্ট ইলেক্টৰেল ৰোল। মেইন উদ্দেশ্যটো এইটোৱে আছিলে। লগতে আপোনালোকে সজাগ ভোটাৰ্ছৰ যিখিনি কাভাৰেজ কৰি আছে ভালকৈ কৰি আছে, মই দেখিও আছোঁ কাভাৰেজখিনি। আৰু মোৰ ৰিকুৱেষ্ট যে আগন্তুক যিখিনি আমাৰ ছুইপৰ কাৰ্যসূচী হয় সেইখিনি কাভাৰেজ আপোনালোকে দি থাকক। আৰু প্লাছ ইলেকশ্যন ৰিলেটেড বা অন্যান্য প্ৰশাসন ৰিলেটেড যদি কিবা ফিডবেক আপোনালোকৰ থাকে, মই ডাইৰেক্টলি এভেইলেবল আছোঁ, প্লাছ আমাৰ DIPRO আছে, সেইখিনিও আমাক জনাই থাকিব।